নমস্কাৰ সকলোলৈকে। আজিৰ কাহিনীটো বহুত স্পেচিয়েল জানেনে? কাৰণ এই কাহিনীটো মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰ প্ৰিয়াৰ বিশেষ অনুৰোধত বনোৱা হৈছে। এই কাহিনীৰ মুখ্য চৰিত্ৰত আছে প্ৰিয়াৰ স্বামী বিজয় আৰু তেওঁলোকৰ অকণমানি শিৱাংশ আৰু শিৱাংশৰ মৰমৰ ককা আইতাক। তেন্তে আহক আৰু সময় নষ্ট নকৰি আগবাঢ়ো প্ৰিয়াহঁতৰ মৰম আনন্দ আৰু সন্মানেৰে ভৰি থকা পৰিয়ালটিৰ হৃদয়স্পৰ্শী কাহিনীটোলৈ। হেৰি পালেহি আপুনি? পাইছোহি আৰু দেই। বৰ ভাগৰ লাগিছে আজি বুজিছা। অফিচত আজি অলপ দিনৰ পৰা অলপ গণ্ডগোল হৈ আছে। কিনো হব আৰু নাজানো আৰু দেই। চাকৰি থাকেই নে নাথাকেই একো কব পৰা নাই আৰু। হেৰি কৰাচোন, চাহ একাপ বনাই আনাচোন, তেতিয়াহে যদি অকমান ভাল লাগে আৰু। আৰু হেৰি, মাহঁতলৈ ফোন কৰিছিলা নেকি? মই আগবেলাতে এবাৰ কৰিলো বাৰু। মায়ে দৰৱ পাতি সময়ে সময়ে খাই আছে বোলে আৰু গাটো আগতকে অলপ ভাল পাইছে হেনো। আপুনি আকৌ পিছবেলা নিজেই কৰে যে, মই সেইকাৰণে পিছবেলা নাই কৰা আৰু। এতিয়া আপুনি চাহকণ হোৱালৈকে ইয়াতে বহি ফোনটো কৰি ল'ব পাৰিব মাহঁতলৈ। আজি যে এনেকুৱা ভাগৰ লাগি আহিছে নহয়, এফালে অফিচৰ কাম, আকৌ কিবা এটা গণ্ডগোলো হৈ আছে অলপ দিনৰ পৰা, সেইটোও ষ্ট্ৰেছ হৈছে। মোৰে নহয় বাৰু, সকলোৰে হৈছে অফিচত। সেইকাৰণে হেৰি কৰো, চাহকণ খাইহে লওঁ বুজিছা। তাৰপিছতহে মুখ হাত ধুম আৰু। মাহঁতলৈও ফোনটো কৰি লওঁ নে কি কোৱা? তাকেহে আপুনি ফোনটো কৰি লওক, নহলে আৰু অকমান দেৰি হলে আকৌ মাহঁত শুই থাকিব। দেউতা, মোলে কি আনিছা? চকলেট, মটন কিবা আনিছা নি খোৱা বস্তু? শুন, আজি একো আনিবল নহলে নহয়। অফিচৰ পৰা ওলোৱাই দেৰি আজি বুজিছ। সেইটো কাৰণে কাইলে আনি দিম দে, আজি নালাগে আৰু। এতিয়া ভাগৰো লাগিছে নহয়, আকৌ ওলাই নাযাওঁ আৰু দেই। দেউতা, তুমি একো নানিলা একো। মই ইমান কিবা এটা খাম বুলি বাহিৰা বস্তু ভাবি আছিলো। মোৰ মায়ে মেগী বনাই দিম বুলিও কৈছিলে। তুমি আকৌ কিবা আনিবা বুলি মই মেগী বনাবলৈও মানা কৰিলো। এতিয়া মেগীও নাপালো আৰু তুমিও একো নানিলা। বেয়া পাইছো যোৱা। শুন, নেপায় নহয় এনেকুৱা কৰিব। দেউতাই দেখোন সদায় আনিয়ে আছে। আজি ভাগৰত আহিছে, দেৰিও হল অফিচৰ পৰা ওলোৱা, আৰু এতিয়া দোকান পহাৰো বন্ধ কৰিলে চাগে। এতিয়া আৰু যাব নালাগে দেই। কাইলে ৰাতিপুৱা তই কৈ পঠিয়াবি কি কি খাবলে মন গৈছে। দেউতাৰে আহোঁতে সন্ধিয়া লৈ আহিব। হ'ব দিয়া, কিন্তু কাইলে মোক ডাবল আনি দিব লাগিব আৰু মায়ে মেগীও বনাই দিব লাগিব। তুমি কাইলে মোক চকলেট, চিপছ এনেকে বেলেগ বেলেগ ধেৰ আনি দিব লাগিব। আজি নিদিলা যে। হ'ব ৰাতিপুৱা মোক কৈ দিবি অফিচ যাওঁতে, মই সন্ধিয়া আহোঁতে লৈ আহিম। আৰু মা, কাইলে তুমি মোক মেগী বনাই দিব লাগিব আকৌ, আজিতো নাখালোৱে মই। হ'ব মই কাইলে মেগী বনাই দিম নহয়। আৰু কি খাবলে মন আছে ৰাতিপুৱা দেউতাক কৈ পঠিয়াবি, দেউতাই লৈ আহিব দেই। ঠিক আছে হ'ব। দেউতা, ককা আইতালে ফোন কৰাৰ কথা কৈছিলা যে, কৰাচোন, ময়ো কথা পাতিম। ৰাতিপুৱা মই কথা পাতিব নাপালোৱে, বাহিৰত খেলি আছিলো। হেৰি, বেগটো দিয়ক। আপুনি বহি পেলাই মাহঁতলে ফোনটো কৰক আৰু ইয়াকো কথা পতাই দিয়ক। মই চাহকণ বনাই আনো তেতিয়ালৈকে। ঠিক আছে, লোৱা বেগটো লৈ যোৱা। ফোনটো কৰা না সোনকালে ককা আইতালে। কৰিছো ৰ, বহি লওঁ প্ৰথম। পকাতে বহিলা যে দেউতা? এই গৰম যিহে পৰিছে, গোটেই গা ঘামি আছে, সেইকাৰণে চোফাটোত বহিবলৈ বেয়া লাগিছে। ফ্ৰেছো হোৱা নাই যে, একেবাৰে বোলো মুখ হাত ধুই গা পা ধুই ভাত খাই আৰু বিচনাত উঠিমগে। সেইকাৰণে আৰু পকাতে বহিছো ৰ। গৰম দিনত পকাত বহিয়ে ভাল লাগে। বহচোন তৌ মই ফোনটো লগাইছো ৰ ককাহঁতলে। ময়ো পকাতে ভাল পাওঁ, সেইকাৰণে মই পকাতে বহি খেলি আছিলো এতিয়া। লগোৱা ককাহঁতলে লগোৱাচোন ফোনটো, শুবই নহলে এতিয়া। হেল্ল'। মা, কি কৰি আছা? শুলা নি তোমালোক? নাই খোৱা, শুম আৰু। ভাত পানী খাই আজৰি হলো। দৰৱ খাবলে লৈছো, তাৰ পিছতে শুম আৰু। মই বোলো খবৰ তাকে লওঁচোন। আজি মোৰো পিছে অহা দেৰি, আহি পাইছোহিহে। তাকে তাইক সুধিলো, পিয়াক বোলো ফোন কৰিছিলা নি? বোলে আগবেলা কৰিছিলো, পিছবেলা কৰা নাই, সদায় মই কৰো যে। সেইকাৰণে বোলো, তাইয়ে কলে মাহঁত আকৌ শুইয়ে থাকিব, ফোনটো কৰি লওক। দৰৱ পাতি সময় খাই আছা ন? আৰু গা চা ভালে আছে নহয়? দেউতাই কি কৰিছে? দেউতা শুলে চাগে। দৰৱ খাই আছো বাৰু। আগতকে অকমান গাটো ভাল পাইছো। বাকী আৰু কি হয়গে নেজানো। দেউতায়ো খোৱা নাই, বহি আছে মোৰ কাষতে। তহঁতি কি কৰি আছ? আৰু বোৱাৰীয়ে ভাত পানী বনালে নে? আৰু আমাৰ শিৱাংশ
শুভাংশে কি কৰি আছে শুলে নেকি সি হে ভাল কথা কলা দেই মা তুমি এতিয়াইনো আৰু সি শুবনে এই খেলনাবোৰ উলিয়াই লৈছে খেলি আছে আকৌ মই নহালৈকে সি বিচনাত নুঠেগে কিবা কিবি আনো যে তালে সেইবোৰ আকৌ খাব লাগিব নহয় সেইকাৰণে খায়ে থাকে আৰু টোপনি আহিলেও মানে জোৰ জবৰদস্তি হলেও বহি থাকিব আজি এতিয়া সেই দেৰি হোৱাৰ কাৰণে আনিবল নহলে তাকে ঠেহ পাতি আছে বোলো কাইলে লিষ্টখন দি দিবি আনি দিম আৰু সেই বোৱাৰীয়ে সেই মোলে চাহ বনাবলেহে গৈছে ভাতলে বাৰু দেৰি আছে এই ই উৎপাত লগাই আছে কথা পাতিবলে ৰবা ইয়াক দিছো কথা পাতাচোন ইয়াৰ লগত লচোন কথা পাত আইতাৰ লগত অ দিয়া হেল্ল' আইতা কি কৰিছা ভাত খালানে শুন আমি ভাত খাই উঠিলো তুমি কি কৰি আছা মই খেলি আছিলো আইতা আমাৰ আকৌ ভাত হোৱাই নাই দেৰি আছে ভাতলে ইমান সময়ত আকৌ দেউতাই মোলে কিবা কিবি লৈ আহে সেয়া খাওঁ যে আজি আকৌ নানিলে অহা দেৰি হল কাৰণে বাকী ককাই শুলে নেকি ককাই টোপনি যোৱা নাই এনে পৰি আছে আৰু কিনো কৰিবা গাঁৱৰ জেগা তাৰো ইমান দেৰিলৈকে মানুহ নাথাকে নহয় তোমালোকলে পিছে বৰ মনত পৰি থাকে মোৰ বিশেষকে তোমালৈও শুন এপাক আহিবাচোন নহলে বৰ চাবলৈ মন গৈ আছে তোমাক মই দেউতাক কৈ আছো বলাচোন আমি যাওঁ ককা আইতাৰ ওচৰলে দেউতা আকৌ অফিচত ছুটিয়ে নাই বুলি কৈছে মোৰো তোমালোকলৈ বহুত মনত পৰে আইতা হয় শুন ককাৰে দেখোন দিনে ৰাতিয়ে অকল তোমাৰ কথাকে কৈ থাকে আহিবাচোন নহলে কেনেবাকে সময় সুবিধা উলিয়াই দেই দেউতাক কবা মই কলে দেউতাই নুশুনে আইতা তুমি কোৱাচোন তুমি দেউতাৰ মাক নহয় তোমাৰ কথা শুনিব তুমি দেউতাক দাবী এটাও দিব পাৰিবা এতিয়া মই দেউতাৰ চব কথা শুনো নহয় আৰু মোক দাবীও দিয়ে তেনেকে তুমি কৈ দিয়াচোন তোমাৰ কথা শুনিব দিয়া মই তাক কওঁচোন বাৰু সি কি কৰে দিছো ৰবা দেউতা ফোনটো লোৱা আইতাই তোমাক কিবা এটা কয় হেনো মা কোৱা বিজয় তই সেই সময় অকমান উলিয়াই তাক লৈ আহিবিচোন আমাৰ গুৰিলে দেউতাৰে আৰু মোৰে চাবলৈ বৰকৈ মন গৈ আছে তাক বহুত দিন তহঁতি অহাই নাই নহয় আমিওতো আৰু যাব নোৱাৰো দেচোন অসুখ বিসুখবোৰ হৈ থাকে বুজিছ তাৰ এতিয়া গৰম বন্ধও নহয় জানো আহিবি নহলে তহঁতি এইকেইদিন অকমান অফিচত অসুবিধা হৈ আছে নহলে আমিও যামকে ভাবি আছিলো আমাৰ এইটো বিয়াইটো কৈয়ে আছে ওলাবাচোন বুলি মাহঁতক এবাৰ দেখা এটা দি আহিমগে মইহে সময় উলিয়াব পৰা নাই আৰু ইটো আৰু উৎপাত লগাই থাকে ৰবাচোন বাৰু চাওঁ যদি এইকেইদিনৰ ভিতৰতে যাব পাৰো ইয়াৰ গৰম বন্ধতে গৈ আহিমগৈ বাৰু দেই আহিবি ঠিক আছে বাৰু দিয়া তেনেহলে দেৰি হল নহয় এতিয়া তোমালোকে শুই থাকা দৰৱ পাতি খাইছা আৰু বোৱাৰীৰ লগত এতিয়া পাতিব নালাগে ৰাতিপুৱা তাই কৰিবই নহয় এনেও ৰাতিপুৱা পাতিবা আৰু দেই ৰাখিছো দিয়া মা ৰাখ দেউতা এতিয়া আইতাই মাতিছে নহয় আমি যাম নে কি গাঁৱলে যাম ৰ তোৰ স্কুল খোলা আগতেই গৈ আহিমগে বাৰু আমি এবাৰ হেৰি কলৈ যোৱা কথা ওলাইছে আৰু মাহঁতলে ফোন কৰিলে নাই কৰিলো এইমাত্ৰ ৰাখিছোহে আৰু সেই মাহঁতে মাতিছে সেই গাঁৱলৈকে যোৱা কথা ই সুধি আছে তাকে বোলো স্কুল বন্ধতে গৈ আহিমগে ওলাবি তাকেহে মইচোন আপোনাক কৈয়ে আছো আকৌ স্কুল খোলাৰ লগে লগে আৰু যাব নোৱাৰিম নহয় আমি সেইকাৰণে ল'ৰা ছোৱালীবোৰক অকমান গাঁৱৰ পৰিৱেশটো দিবও লাগে সেইকাৰণে বোলো গৈ অহাটো ভাল হ'ব আৰু তাকে কাইলে অফিচত কি হয় চাই লওঁ তাৰপিছতহে সেইটো ডিচিজন ল'ব পাৰিম কোনদিনা যোৱাটো হয় মানে এতিয়া আমি স্কুল খোলাৰ আগতে ককা আইতাৰ ওচৰলৈ যোৱাটো চিয়ৰ যোৱাটো যাম বাৰু শুন
খালি কোনদিনা যোৱা হয় সেইটো দেউতাই কাইলৈহে ক'ব পাৰিব দেই। হ'ব হ'ব মা দেউতা, তোমালোকে যে মোক লৈ যাম বুলি কৈছা সেইটোতে মোৰ বহুত ভাল লাগিছে। খেল দেউতা, ইমান সোনকাল কৰিবা আকৌ দেই। ছুটি নাইকে আকৌ স্কুল খুলি যাবগৈ, চাবা আকৌ যাবলৈকে নাপাম। হ'ব হ'ব, স্কুল খোলাৰ আগত লৈ যাম দে। হেৰি অথনিৰ পৰা কথাৰ লাষ্টতে চাহ ঠাণ্ডাই হ'ব এতিয়া। লওক চাহকণ খাই লওক। শুন চাওঁ, তই মই আঁতৰি দে, ইফালে যা। খেলি আছিলি নহয় সেইফালে যাগে যা। এতিয়া দেউতাই এবাৰ ক'লে নহয় নিম বুলি, আকৌ একেটা কথাকে সুধি নাথাকিবি। দেউতাই চাহকণ খাই লওক ৰ, দেৰি হ'ব নহয় নহ'লে ভাত খাবলৈ। আঁতৰি দে, গৰম চাহৰ লগত ধেমালি নকৰিবি, ইফালে যাগৈ যা। এয়া লওক। দিয়া পাই, কণ্ঠ শুকাই গ'ল আৰু। চাহকণ খাই লোৱাৰ পাছতহে বাকী চব দেখা যাব আৰু। হ'ব তেনেহ'লে আপুনি খাই লওক, মই ভাতত লাগোগে। আজি এনেও দেৰি হৈছে নহয়, আৰু দেৰি হৈ যাব নহ'লে। যোৱা। শুন, তোলে কি বনাব লাগিব? আলু ভাজি বনাই দিব লাগিব নি? আগতে কৈ দে আকৌ, ভাতকেইটা বহাৰ পাছত এইটো নাখাওঁ সেইটো নাখাওঁ নকবি। মা, আলু ভাজি অকণকে বনাই দিবা, মোলে হৈ যাব। ঠিক আছে হ'ব বাৰু দে।